প্ৰেম প্ৰেম এক মিঠা অনুভৱ, বুজাব নোৱাৰা আলোড়ন। প্ৰেমৰ কোনো সংজ্ঞাই দিব নোৱাৰি। প্ৰেমৰ এটি নতুন কাহিনী আমান আৰু সাগৰিকাৰ। আহক জানো কিদৰে তেওঁলোকে বহুতো বাধা বিঘিনি অতিক্ৰম কৰি প্ৰেমৰ সংজ্ঞা বিচাৰি পাইছে। সাগৰিকা বৰ মৰম লগা। আমান তাই প্ৰেমত কিদৰে পৰিলে সি গমেই নাপালে। কয় নহয় কাৰোবাক ভাল পাবলৈ বহু সময়ৰ প্ৰয়োজন নাই, লাগে মাথোন মনত এটি মিঠা অনুভৱ আৰু সন্মান। আজি সিহঁতৰ 5 বছৰ অতিক্ৰম কৰিলে। যদিও সিহঁত খুব কম লগ হয়, তথাপিও সিহঁতৰ আনন্দৰ সীমা নাই। তেওঁলোকৰ মাজত দূৰত্ব অধিক যদিও ইজনে আনজনক অশেষ বিশ্বাস কৰে। সাগৰিকাই ডিগ্ৰী কমপ্লিট কৰি MA কৰাৰ যা যোগাৰ কৰিছে। আমানে মুম্বাইত পঢ়া কমপ্লিট কৰি নতুনকৈ চাকৰিত জইন কৰিছে। যদিও তেওঁলোকৰ মাজত ব্যস্ততা বাঢ়িল, তথাপিও সময় উলিয়াই ইজনে আনজনৰ খবৰ লয়। এনেদৰেই পাৰ হৈ গৈ আছিল প্ৰতিটো দিন, প্ৰতিটো মুহূৰ্ত। আহক চাওঁ আগলৈ কি হয়। অঁ, তই ইয়াতে আছ? মই অলপ আহি আছোঁ ৰ। অঁ।
আহিলি ইমান দেৰি কৰিলি যে? অঁ তলত লগৰ লগ পালোঁ, অলপ ওলাই গ'লোঁ। হ'ব দে, তই ভাত বনাই খাই ল'বি, মই নাখাওঁ। কিয় তই নাখাওঁ নেকি? এনেই মন নাই। তোৰ কিবা হৈছে নেকি? নাই, একো হোৱা নাই। ঠিক আছে দে। হেল্ল' কোৱা। আজি ইমান দিনৰ মূৰত?
মানে মই ইমান কল কৰিছোঁ ৰিচিভ নকৰা হ'লা যে নাই, তুমি ভালে আছা? কেনেকৈ ভালে থাকিম তুমি কল নকৰাই আৰু মোৰ কল ৰিচিভো নকৰা বাৰু তোমাৰ কোৱা মোৰ বুলি কৈ ৰৈ গ'লা যে এতিয়া কি চিনেমাৰ ডাইলগৰ দৰে ক'বা নেকি মোৰ বিয়া বেলেগৰ লগত ঠিক হৈছে বুলি তুমি মোক কেতিয়া লগ কৰিবা? কি হৈছে কিয় এনেকৈ কান্দিছা তুমি এনেকৈ কান্দিলে মোৰ ভাল নালাগে দেহা কোৱা কি হৈছে তুমি কোৱাচোন কেতিয়া লগ কৰিবা? আচ্ছা ঠিক আছে মই তোমাক কাইলৈ পৰহিলৈ ভিতৰত লগ কৰি আছোঁ ঠিক আছে। হেল্ল' হেল্ল' আৰে কি হ'ল তাই ফোনটো কাটি দিলে যে হেল্ল' এতিয়া কোৱা কি হৈছে মই আৰু তোমাৰ লগত থাকিব নোৱাৰোঁ। আৰে কি হৈছে তোমাৰ মই তোমাক বহুত ভাল পাওঁ আৰু তোমাৰ অবিহনে এক মুহূৰ্তও থাকিব নোৱাৰোঁ মই জানো কিন্তু মই আৰু তোমাৰ লগত থাকিব নোৱাৰোঁ। কিয় কি হৈছে তোমাৰ যে তুমি মোৰ লগত থাকিব নোৱাৰা আজি কিছুদিনৰ পৰা তুমি মোৰ লগত ভালদৰে কথা পতা নাই তুমি নক'লে মই কেনেকৈ জানিম কি হৈছে তোমাৰ কোৱা নোকোৱা কিয় আৰে কোৱা না মোৰ এইজ হৈছে। কি অঁ মোৰ এইজ হৈছে ময়ো তোমাক বহুত ভাল পাওঁ তোমাৰ অবিহনে জীয়াই থকাটো অসম্ভৱ কিন্তু মোৰ এই বেমাৰটোৰ কথা তোমাক কেনেকৈ কওঁ ভাবিয়েই পোৱা নাই কিন্তু তুমি গম পালা কেনেকৈ মোৰ গা বেয়া আছিল তাৰ বাবে মই ডক্টৰৰ ওচৰলৈ গৈছিলোঁ আৰু ডক্টৰে মোক ব্লাড টেষ্ট কৰিবলৈ কোৱাত মই ব্লাড টেষ্ট কৰিলোঁ আৰু ব্লাড ৰিপৰ্টত মোৰ এইচ পজিটিভ ধৰা পৰিছে আৰু ডক্টৰে কৈছে যদি মোৰ ভালদৰে চিকিৎসা নহয় হয়তো মই আৰু বেছিদিন জীয়াই নাথাকিম এতিয়া কোৱা মই কি কৰোঁ তুমি কি ভাবিছা মই তোমাক এনেকৈ এৰি দিম তোমাৰ যিয়ে নহওক কিয় মই তোমাৰ লগত সদায় আছোঁ আৰু সদায় থাকিম তুমি যুঁজিবা আৰু তুমি জিকিবা আৰু তোমাৰ এই জীৱন যুঁজত মই তোমাৰ সহযোগী হৈ ৰ'ম এতিয়া কোৱা তুমি সুখীনে এতিয়া তাই চিকিৎসাৰত সঁচাই সঁচা প্ৰেমে মানুহক জীয়াই থকাৰ সাহস দিয়ে আৰু ভালপোৱাজনৰ পৰা বিচাৰে মৰম ভালপোৱা আৰু সঁহাৰি